নমস্কাৰ আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনেকুৱা এখন টেষ্টি আঞ্জা টেঙা দি বনোৱা তেতেলী টেঙা তেতেলী বনাই দিয়া আঞ্জা বিৰাট খাবলৈ টেষ্টি হয় আপোনালোকে বনাইছে নাই সৰু সৰু মাছৰো টেষ্টি এটা হয় সৰু সৰু মাছটো চুবাই খাই বৰ ভাল লাগে এই গৰমত আপোনাৰ হাই ব্লাড প্ৰেছাৰ থকা সকলে এই আঞ্জা খাবই লাগে প্ৰায় নিয়মিত অলপ মাজে মাজে খাই থকাটো ভাল মাছ কেইটামান লৈ যাব সৰু সৰু মাছ ধুই বাছি কুচি ধুই পখালি আৰু নিমখ হালধি অকণমান সানি লৈছোঁ বেছি বস্তু নালাগে নহৰু আদা জলকীয়া অকণমান পিঁয়াজ ল'ম তাতে আলু দুটাও লৈছোঁ বইল কৰি ল'ম আলু দুটা তাৰপৰা মই তেতেলী বাকলি থকা তেতেলী আছে মোৰ পাৰি থৈছিলোঁ গছৰে কিন্তু এই আপোনালোকে বজাৰতো কিনিবলৈ পায় গুচাই থোৱা তেতেলীবোৰ টোপোলা টোপানি পানি থয় তেনেকুৱা তাৰ আনিলেও হয় মই তাৰে দিওঁ এতিয়া এইকেইটা আছে কাৰণে মই এইকেইটা এনেই দি দিছোঁ মই গুচাই অলপ থলোঁ কিন্তু এইখিনি নাতিলেগৈ বটলত সেইখিনি মই এনেকৈ বনাইছোঁ তৰকাৰী বিৰাট ধুনীয়াকৈ 2 ঘণ্টামান মই গৰম পানীত তিয়াই থ'ম গৰম পানীত তিয়াই থোৱাৰ পাছত এয়া খচি পেলালোঁ খচি পেলাই এইখিনি ওলালে আপোনাৰ দেখিছেহে বহুত ইয়াত বহুত নাই বহুত নল'ব তেতেলী বহুত দিলে পেট ঠিলা হৈ যায় যেতিয়া আপোনালোকৰ পেট টান বেলেগ কথা এই শকত মানুহবোৰে প্ৰায় খাব লাগে এনেকৈ মেদ কমায় কলেষ্ট্ৰলো কমায় আলু দুটা বইল কৰি পেলাই ভালকৈ এনেকৈ গুড়ি কৰি লৈছোঁ কাটি ভাজি ল'লেও হয় তাৰপৰা আদা নহৰু আৰু অকণমান পিঁয়াজ মই ইয়াতে পিঁয়াজ নিদিলেও হয় দেই আপোনালোকে নিদিব পাৰে অকণমান হেৰি কৰি লৈছোঁ জলকীয়াকেইটা কাটি মাছকেইটা ভাজি ল'লোঁ মাছকেইটা আৰু এনেকৈ অকণমান ভাজি ল'ব লাগে আধা ভাজিলেও হয় পুটুককৈ সিজে আৰু এতিয়া হৈ গ'ল মাছ ইয়াতে মই এতিয়া পাঁচফোৰণ বা গোটা জিৰা কেইটামান দি দিব পাৰে আদা নহৰু পেষ্টখিনিও দি দিওঁ তাতে অকণমান পিঁয়াজ নিদিলেও হয় আপোনালোকে যদি মছলা দিয়ে দিব পাৰে ইয়াতে জলকীয়া সৰহকৈ দিলেও দিব পাৰে মই কেঁচা জলকীয়া কেইবাটাও দিছোঁ জ্বলা আছে এইকেইটা ধুনীয়া জ্বলা হৈ যাব খুব বেছি গৰমত এইকণ আঞ্জা খাবলৈ বঢ়িয়া হয় আপোনালোকে আগতে বনাইছে নাই বনাবচোন এনেকৈ আলুটো মই এনেকৈ গুড়ি কৰি পেলাম ইয়াতে আলুটো পানী দি খচি পেলাই ইয়াত দি দিলেও হয় কিন্তু মই অকণ ভাজি লৈছোঁ ইয়াতে এনেই শুকান কেৰাহীখনতে এইবিলাকত তেল বেছি নিদিব টেঙা আঞ্জাত তেল বেছি নোখোৱাই ভাল অকণমান দিব তাৰপিছত এইখিনি ভালদৰে ভাজি ইয়াতে মই নিমখ হালধি দি দিম আপোনালোকে ইয়াতে যেতিয়া অকণ বেছি সময় থৈ দিলে হালধিটো জ্বলিয়ে যাব মোৰ এতিয়া পটককৈ পটাপট আমি মিক্স কৰি পেলাব মিক্স কৰি পেলাই তেতেলী যে খচি লৈছিলোঁ সেইখিনি ঢালি দিম ইয়াতে যদি মছলা বা জলকীয়া গুড়ি দিয়ে আপুনি এইখিনি টাইমতে দি দিব পাৰে গৰম মছলা চৰম মছলা মই আজি নিদিয়াকৈ বনাওঁ কাৰণ খুব বেছি গৰম পৰিছে এই গৰমতে এনেকৈহে খাবলৈ ভাল বৰ ভাল লাগে তেতেলীৰ মাছৰ আঞ্জাকণ জলকীয়া দি বৰ টেষ্টি হয় অকণমান চেনি দিব পাৰে আপোনালোকে ইয়াতে গুড় বা চেনি অকণ মই নাই দিয়া কিন্তু এতিয়া এইখিনিতে ভালকৈ উতলা আৰু অকণ তেতেলী গুটিটো পৰিলে এইখিনি উঠাই দিওঁ ইয়াতে আপোনালোকে ধুনীয়াকৈ আৰু অকণ পানী দি দিব ভালকৈ উতলিবলৈ দিব ভালকৈ উতলিবলৈ দিলে আৰু অকণ পানী দিব জুলীয়া এইবোৰ সাধাৰণতে জুলীয়া খাব লাগে ভাজিবোৰ বেয়া পানী নাথাকিলে খাবলৈ বেয়া হয় আকৌ গতিকে হেৰি দিব পানী অকণ দি দিব উতলাই দিব ভালকৈ গৰম পানী দিলে ভাল গৰম পানী নাই ঠাণ্ডা পানীকৈ দি দিব একো নহয় ভালকৈ উতলিলে মিলি যাব গোটেই ধুনীয়াকৈ ধনিয়া দিব লাগিছিলে অকণ ধনিয়া নায়েই বজাৰত পাবলৈ আজিকালি ধনিয়া নাইকিয়া হ'ল নেকি বজাৰত বানপানীৰ সমস্যাৰ কাৰণে বস্তু নাটনি হৈ গৈছে নহয় গোটেই ধনিয়াও নাইকিয়া হ'ল পাবলৈ বস্তু য'তে ত'তে গাড়ী চাড়ী বন্ধ বানপানী সঁচাকৈ পায় এতিয়া মাছখিনি দি ভালদৰে উতলিবলৈ দিব মাছখিনি দিয়াৰ পিছত ইয়াত আপোনালোকে ডাঙৰ মাছো দি দিব পাৰে মানে সৰু মাছ নাই ডাঙৰ মাছৰ পিচ একদম দি দিব বঢ়িয়া লাগে খাই এই পেটটো দি দিলে ইমান ধুনীয়া লাগে খাই ইয়াত মাছৰ পেট চিতল মাছৰ কলনি খুব ভাল লাগে এইখিনি হৈ গৈছে দেখিছেনে কেনেকুৱা ধুনীয়া হৈছে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু নিশ্চয় ভাল লাগিছেনে যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আগলৈ আৰু এনেকুৱা ভিডিঅ' চাবলৈ লাইকো কৰিব শ্বেয়াৰো কৰিব মই এনেকুৱা ভিডিঅ'লৈ পুনৰ আকৌ আহিম গতিকে আজিলৈ মই সামৰণি মাৰিছোঁ
নমস্কাৰ।